দিয়া দাইল বনাম তো সেইটো কাৰণে আমি মই এইখিনি বনাম আজি দাইলখিনি মই অলপ তিয়াই থৈছিলোঁ এইখিনি তিতি আছে তাৰ পৰা নহৰু কেইফুটামান দিম জলকীয়া দিম 2টা বিলাহী এটা আৰু এইখিনি গম পাইছে সজিনা পাত এইখিনি এতিয়া ভালকৈ এবাৰ গুচাই কিনে ধুনীয়াকৈ দাইলখিনি ধুই তাৰ পিছত অলপ পাইছোঁ দেই একদম সিম্পল হয় সকলোৱে জানে মানে তথাপিও মই নিজৰ ফালৰ পৰা দেখাইছোঁ আৰু এতিয়া অকণমান ইয়াতে এতিয়া ধুনীয়া অকণমান হালধি তাৰপিছত সোৱাদ অনুসৰি নিমখ ঢাক মাৰি থৈ দিম অলপৰ কাৰণে আলুখিনি সিজালৈকে গেছটো কম কৰি দিলোঁ এইফালে দাইলখিনি কি হ'ল মই অথনি ক্লিপটো অন কৰিবলৈকে পাহৰি থাকিলোঁ তো দাইলখিনি পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি তাৰপৰা দাইলখিনি ইয়াত দি দিলোঁ আৰু সিমানখিনিয়ে বাকী মই ক্লিপটো ল'বলৈকে পাহৰি থাকিলোঁ পটককৈ লৈছিলোঁ মানে অন কৰিছিলোঁ কিন্তু অন নহ'ল হৈছে আৰু মোটামুটি এতিয়া ইয়াত দাংবডিখিনি দি দিছোঁ ঢাক মাৰি থৈ দিম অলপ দেৰিৰ বাবে আমাৰ দাইলখিনি চাওঁ কি অৱস্থা এয়া দাইলখিনিও হ'লগৈ উতল আহিছে আৰু অলপ উতলক দাইলখিনি হ'লগৈ আৰু এতিয়া দাইলখিনি অফ কৰি থৈ দিম অলপ সময় লাগিব আজি আমাৰ চিম্পল ভেজ থালিখন একদম চিম্পল হয় ইয়াৰ সজিনা দিয়া দাইল দাংবডি আলু ভাজি তিয়ঁহ জলকীয়া এটা আৰু অলপমান ভাত বাছ আজি শনিবৰীয়া লাঞ্চ এইটোৱে আৰু চিম্পল আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে
ভাল পালে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অকণমান ছাপোৰ্ট কৰিব, নতুন চেনেল যিহেতু ছাপোৰ্ট কৰিলে ভাল পাম। আপোনালোকে ভাল পালে বুলি আশা কৰিম। তেন্তে আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট এটা ভিডিঅ' লৈ। থেংক ইউ।